কংগ্ৰেচুলেশ্যন কাকুৰ এই ফেচবুক পেজ মনিটাইজ হৈ গ'ল তো আপোনালোকে কংগ্ৰেচুলেশ্যন জনাব মালটো আহিবহে মাল আহিলে আৰু পাৰ্টি এটা দিব লাগিব আসসালামু আলাইকুম নমস্কাৰ গুড ইভিনিং কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আবেলিৰ সময়ত মানে আজি অলপ শৰ্ট ভিডিঅ'ৰ কাৰণে কেইটামান ভিডিঅ' বনাম বুলি মানে এইফালে আহি গ'লোঁ মানে ব্ৰিজ চাব পাৰে ইমান সুন্দৰ এটা পৰিৱেশ সন্ধিয়া হৈ গ'ল যিহেতু আৰু এইফালে ছানছেট হৈ আছে মই আৰু মোৰ কাকু দুইজনে একলগত আহিছোঁ এইফালে মানে এয়া ভিডিঅ' ৰিল কি কৰি আছে বিচাৰি আছে কোনটো বনাব তো প্ৰায় এনেকৈ মানে ৰিল বনোৱাৰ সময়ত মানে চইপ কৰিব লাগে প্ৰায় 1-1.5 ঘণ্টামান এনেকৈ গুচি যায় তো যিয়েই নহওক দুটামান ৰিল বনালোঁ আপোনালোকে চাব কাকু এয়া চাই আছে ৰিল মানে চইচ কৰি আছে কি বনাব তো পুৰা ব্যস্ত মানে বলতে সন্ধিয়া হৈ গ'ল না এতিয়া সন্ধিয়া সময়ত এতিয়া কি বনাম কি নবনাম মানে এইটো মানে ধৰিব পৰা নাই বস্তুটো এইটো কাৰণে অলপ টেনশ্যন হৈ গৈছে আচলতে মই এতিয়া লংগি পিন্ধি আহিছোঁ এইটো কাৰণে মানে ভিডিঅ' বনাম মানে ইমান এটা হেৰি নাই যিহেতু ঘৰৰ ওচৰত চব চলে তো যিহেতু আমাৰ ঘৰৰ পৰা ইমান দূৰত নহয় ব্ৰিজখন ওচৰতেই হয় তো সেইবাবে মানে অলপ ব্ৰিজৰ এইটো চাইডত আহি গ'লোঁ প্লেচখনত মানে চাওক আগতে মানে বহুতখিনি এৰিয়া এইফালে আছিল তো গৰাখনি লাগি মানে বহুত ভিতৰ ফালে সোমাই গ'ল তো এইবিলাক দেখা যাওক কেতিয়া কি হয় আৰু চাওক যেতিয়া আমি সৰু আছিলোঁ তেতিয়া এইটো ব্ৰিজৰ 2 নম্বৰ পিলাৰলৈকে এনেকৈ আছিল কিন্তু এতিয়া যে বৰ্তমান চাওক এইফালে অৱস্থা বেয়া আগতেও ভিডিঅ' বনাইছিলোঁ ইয়াত তো কাকো বহুত বনাইছে তো যিয়েই নহওক এতিয়া অলপমান শৰ্ট ভিডিঅ' ইনষ্টাৰ কাৰণে আৰু ফেচবুকৰ ৰিল বনাই আছোঁ তো চাব আপোনালোকে ভাল লাগিব কাকো কিবা ক'বা নেকি মই ভাবিছিলোঁ ইয়াত এইখিনি জেগা দেখাম বুলি তথাপি মানে এতিয়া সন্ধিয়া হৈ গ'ল মানে আজিৰ কাৰণে অলপ মানে মোৰ প্ৰব্লেম হৈ গৈছে তো আজি সৰু ভিডিঅ' চলি তাত নাকি শৰ্ট ভিডিঅ' কেইটামান বনাই লওঁ শৰ্ট ভিডিঅ' বনাওঁ পিছত দেখা যাব আৰু কি হয় বহুত দিনৰ আগত মানে প্ৰায় 1 মাহ আগত দুইজনে একলগত ভিডিঅ' বনাইছিল আৰু তাৰপিছত নিজৰ অলপ ব্যস্ততা থাকে তো সেইবাবে মানে অলপ একলগত হোৱা নাই তো আজি ফাইনেলি আকৌ একলগত ভিডিঅ' কেইটামান শ্বুট কৰোঁ শ্বৰ্ট তো ইনষ্টাগ্ৰামত আহিব ফ'ল' কৰিব আৰু চাব পাৰিব এনজয় কৰিব ভাল ভিডিঅ' আপোনালোকৰ কাৰণে সদায় বনাই থাকে কাকুতো মোতকৈ বহুত এক্টিভ থাকে আৰু কাকু কংগ্ৰেচুলেশ্যন কাকুৰ এই ফেচবুক পেজ মনিটাইজ হৈ গ'ল তো আপোনালোকে কংগ্ৰেচুলেশ্যন জনাব তো কিবা ক'ব নেকি কম মানে বস্তুটো এতিয়া মনিটাইজ হৈছে এইটো মোৰ ভালে লাগিছে আপোনালোকৰ ছাপোৰ্টৰ বাবে আজি ৰাইজে ছাপোৰ্ট কৰিছে বুলি আজি ইমানলৈকে আগবাঢ়িলোঁ তো এইটো কাৰণে ধন্যবাদ জনালোঁ আৰু আচল কথা হ'ল আপোনাৰ ভিডিঅ' বনোৱাটো বহুত কষ্ট হয় মানে ভাবে তো 2 মিনিটত হৈ যায় আচলতে 2 মিনিটত নহয় ইয়াৰ ভিতৰত বহুত কিছুমান কথা থাকে আৰু বহুত কষ্ট সময় থাকে এটা কিছুমান বেয়া কথা এটা ওলাই গ'লে এইটো কাটিবলগীয়া হৈ যায় বহুত এডিটিং মিটিং বহুত থাকে তো এনেকৈ আৰু ভিডিঅ' বনাই থাকক আৰু ছাপোৰ্ট কৰিব কাকো যিহেতু মনিটাইজ হৈ গ'ল এতিয়া লাহে মালটো আহিবহে মাল আহিলে আৰু পাৰ্টি এটা দিব লাগিব তো আপোনালোকক মাতিব চবেই আহিব পাৰ্টি ল'ব পাৰ্টি যিহেতু মনিটাইজ হৈ গ'ল এতিয়া ডলাৰ কমাব ডলাৰ আহিব ডলাৰ মালদাৰ হৈ গ'ল নহয় তো আৰু এনেকৈ ছাপোৰ্ট কৰিব যে লাইফত কিবা এটা কৰিব পাৰে এনেকুৱা ডলাৰ আহি থাকে তো লাহে ডলাৰ বনি আছে আৰু আপোনালোকে ছাপোৰ্ট কৰিব তো আজিৰ এটা সৰু ভিডিঅ' আছিল ভিডিঅ'টো ইয়াতেই সামৰিম আৰু নাকি ইয়াতে মাৰিলোঁ যিহেতু সন্ধিয়া হৈ গ'ল তো বাকী ঠিক আছে লগ পাই আছোঁ নতুন এখন ভিডিঅ' লৈ আজিৰ কাৰণে বাই